নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? বাকী শিৱৰাত্ৰি পালন কৰিলে নে নাই? আমাৰ আকৌ ঘৰৰ সন্মুখতে শিৱৰাত্ৰি পতা হয়, সেইকাৰণে মই ধুনীয়াকৈ ৰাতিপুৱা উঠি শিৱলিংগত পানী আৰু গাখীৰ দি অফিচ গৈ আৰু অফিচৰ পৰা আহিও গ'লোঁ। আৰু অফিচৰ পৰা আহি দেখোঁ যে মোৰ এটা পাৰ্চেল আহিছে। মোতকৈ আকৌ ভাইটিৰ এক্সাইটমেণ্ট বেছি পাৰ্চেল খোলাত। মই ভাবিছিলোঁ শান্তিয়ে ভালকৈ খুলিম, কিন্তু সি খুলিয়ে দিলে। মই ধুমাধুম গা পা ধুই নামত পালোঁগৈ। আৰু এয়া চাওক কি ধুনীয়া পৰিৱেশ, চবেই মানে বাবাৰ ভক্তিত মগন হৈ আছে। আৰু আমাৰ ইয়াত আকৌ খিচিৰি মেইন, যিয়ে পূজা নহওক খিচিৰি লাগিব। খিচিৰি নহ'লে কেতিয়াও পূজা সম্পূৰ্ণই নহয়। ময়ো দিনটো ভোকত আছিলোঁ, ব্ৰতত থকাৰ কাৰণে ধুমাধুম গৈ খিচিৰি অকণ খাই ল'লোঁ। আৰু খিচিৰি খোৱাৰ পিছত মেইন বস্তুটো হৈছে বাবাৰ প্ৰসাদ। মানে অকণমানে মায়ে ৰাখিছিলে, তাকে লৈ ভাইটিয়ে মই কাজিয়া, তাৰপিছত দুয়োটাই ভগাই খালোঁ। কেনেকুৱা টেষ্টি লাগিলে খাই। বাৰু আপোনালোকৰ শিৱৰাত্ৰি কেনেকুৱা গ'ল মোক কমেণ্ট কৰি জনাব, ঠিক আছে? আজিলৈ আহিছোঁ।